Welcome back to my YouTube channel, Tech to Education. দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি কোনোবা চেনেলটোত নতুন আহিছা, তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু নতুন ভিডিঅ' চাই থাকিবলৈ কাষত থকা বেল আইকনখন ক্লিক কৰিবা। তো ভিডিঅ'টো আৰম্ভ কৰা যাওক। আহি গৈছে মেট্ৰিক পৰীক্ষাৰ এডমিট কাৰ্ড। এডমিট কাৰ্ডৰ লগতে আহিছে কিছুমান নতুন ৰুলছ আৰু ৰেগুলেশ্যনছ। তো এই ৰুলছ আৰু ৰেগুলেশ্যনছ টোটেল 10টা আছে। তাৰে ভিতৰত যেটো 7 নম্বৰ ৰুলছ আছে, হেতু যদি কোনোবা ষ্টুডেণ্টে ফলো নকৰে, তেন্তে তো 3 বছৰৰ বাবে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আমি প্ৰথমৰ পৰা শেষলৈ সকলো ডিসকাস কৰিম। আৰু কিছুমান ষ্টুডেণ্টৰ প্ৰশ্ন আছিল যে আমাৰ কোৱেশ্চন বুকলেটবিলাক সেট হিচাপে অৰ্থাৎ ABCD হিচাপে আহিব নেকি। তো এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু তোমালোকে সকলো প্ৰশ্নৰ উত্তৰ পাই যাবা। আৰু যিসকল ষ্টুডেণ্টছে এতিয়ালৈ এডমিট কাৰ্ড পোৱা নাই, তেওঁলোকে প্ৰেক্টিকেল এক্সামৰ আগে এডমিট কাৰ্ড পাই যাব। তো এডমিট কাৰ্ডটো এনে ধৰণৰ হ'ব। তোমালোকৰ ৰোল, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, চেণ্টাৰ নেম, তোমালোকৰ স্কুলৰ নাম থাকিব, তোমালোকৰ নাম থাকিব, তোমাৰ পেৰেণ্টছ, দেউতাৰ নাম, মাৰ নাম থাকিব, আৰু তোমালোকৰ MIL সাবজেক্ট আৰু ইলেক্টিভ সাবজেক্টৰ নাম থাকিব সাইডত। আৰু ৰাইট সাইডে থাকিব তোমালোকৰ পাছপোৰ্ট সাইজৰ এটা ফটো। এইখিনি তোমালোকে ভালদৰে চাই ল'বা। স্পেলিংবিলাক কাৰেক্ট হৈ আছে নে নাই, আৰু যদি কাৰোবাৰ কিবা নাম বা দেউতাৰ নামৰ স্পেলিংটো ভুল হৈ থাকে বা ৰোল নাম্বাৰটো, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভুল থাকে, তেন্তে সোনকালে তোমালোকে স্কুলৰ অথৰিটিৰ লগত কথা পাতা আৰু তেওঁলোকে পিছত ঠিক ব্যৱস্থা কৰা ল'ব। নহ'লে পিছলৈ এই এডমিট কাৰ্ডখন ভুল হ'লে তোমালোক বহু প্ৰব্লেমৰ সন্মুখীন হ'ব লাগিব। এতিয়া আহিছোঁ তোমালোকৰ ৱে মাৰ্কশ্বিটৰ কিছুমান নতুন ৰুলছ আৰু ৰেগুলেশ্যন আছে। ইয়াতে তোমালোকৰ প্ৰথমতে কি দিয়া আছে চোৱা, ইনষ্ট্ৰাকশ্যনছ ফৰ ইউজ অফ OMR sheet। তাৰ তলত দিয়া আছে there will be 4 sets A, B, C and D in the case of core subjects in objective types question. Please darken the bubble of the type of set of your question paper in OMR sheet. তো ছাত্ৰ-ছাত্ৰীসকল, এইটো এটা একেবাৰে নতুন পদক্ষেপ তোমালোকৰ পৰীক্ষাৰ বাবে। ইয়াত কৈছে যে তোমালোকৰ যিবোৰ সাবজেক্টত MCQ কুৱেশ্যন আহে, অৰ্থাৎ ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান, এইসমূহৰ MCQ কুৱেশ্যনবিলাকৰ OMR শ্বীটটোত নম্বৰ ৱাইজ 4টা সেট থাকিব, A, B, C আৰু D। আৰু তোমালোকৰ যাৰ ভাগ্যত যিটো বুকলেট পৰে, সেই হিচাপে তোমালোকে OMR শ্বীটৰ প্ৰথমতে অপশ্যন দিয়া থাকিব। তো সেইমতে বৃত্ত ভৰাব লাগিব। ধৰা এজন ষ্টুডেণ্টৰ A সেটৰ কুৱেশ্যন পৰিছে, তো তেওঁ OMR শ্বীটৰ ওপৰতে এই বৃত্তটো পূৰাব লাগিব। আৰু যদি কোনোবা ষ্টুডেণ্টৰ D সেটৰ কুৱেশ্যন পৰে, তেন্তে তেওঁ D বৃত্তটো পূৰাব লাগিব। সেইবিলাক তোমালোকে উল্টা পাল্টা নকৰিবা। তো এতিয়া আহা আমি বাকীবোৰ ইনষ্ট্ৰাকশ্যনত যাওঁ। ইয়াতে 7টা ইনষ্ট্ৰাকশ্যন আছে। মই আগতেও আন এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ, আকৌ এবাৰ চাই লোৱা তোমালোকে। ইয়াতে কোৱা হৈছে যে বৃত্তবোৰ কলা অথবা নীলা ৰঙৰ কলম ব্যৱহাৰ কৰিবা, কিন্তু বল পেনহে, জেল পেন তোমালোক ইউজ কৰিব নোৱাৰিবা। আৰু মই তোমালোকক ক'ম যে মোৰ হিচাপত তোমালোক ব্লেক পেনটোহে ইউজ কৰা, কাৰণ ব্লেক পেন দি লিখিলে পেপাৰ প্ৰেজেণ্টেশ্যনটো অলপ বেছি ভাল হয়। পিছত কৈছে যে প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে মাত্ৰ এটাকৈ বৃত্তহে কলা কৰিব পাৰিবা, আৰু বৃত্তটো কলা কৰিলেহে মূল্যাংকন কৰা হ'ব। অৰ্থাৎ এটা প্ৰশ্নৰ উত্তৰৰ বাবে এটা বৃত্তহে তোমালোক কলা কৰিব লাগিব। উত্তৰ এবাৰ চূড়ান্ত হিচাপে কলা কৰি দিয়াৰ পাছত কোনো ধৰণৰ সাল সলনি কৰিবলৈ দিয়া নহ'ব। কোনো ধৰণৰ খচৰা কাৰ্যৰ বাবে OMR পৃষ্ঠাটো ব্যৱহাৰ কৰিব নোৱাৰিবা। আৰু 5 নম্বৰত কৈছে OMR পৃষ্ঠাটোত কোনো ধৰণৰ ভাঁজ দিয়া, ফলা, আচৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিবা। অৰ্থাৎ OMR শ্বীট পেজটো তোমালোক ভালদৰে পৰিষ্কাৰ কৰি ৰাখিবা। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্দিষ্ট এটাতকৈ বেছি বৃত্ত কলা কৰিলে সেই প্ৰশ্নৰ মূল্যাংকন কৰা নহ'ব। তো এইকেইটা আছিল আমাৰ ইনষ্ট্ৰাকশ্যন। পিছত কৈছে যে প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে মাত্ৰ এটাকৈ বৃত্তহে কলা কৰিব পাৰিবা, আৰু বৃত্তটো কলা কৰিলেহে মূল্যাংকন কৰা হ'ব। অৰ্থাৎ এটা প্ৰশ্নৰ উত্তৰৰ বাবে এটা বৃত্তহে তোমালোক কলা কৰিব লাগিব। উত্তৰ এবাৰ চূড়ান্ত হিচাপে কলা কৰি দিয়াৰ পাছত কোনো ধৰণৰ সাল সলনি কৰিবলৈ দিয়া নহ'ব। কোনো ধৰণৰ খচৰা কাৰ্যৰ বাবে OMR পৃষ্ঠাটো ব্যৱহাৰ কৰিব নোৱাৰিবা।
আৰু 5 নম্বৰত কৈছে OMR পৃষ্ঠাটোত কোনো ধৰণৰ ভাঁজ দিয়া, ফলা, আচৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিবা। অৰ্থাৎ OMR শ্বীট পেজটো তোমালোক ভালদৰে পৰিষ্কাৰ কৰি ৰাখিবা। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্দিষ্ট এটাতকৈ বেছি বৃত্ত কলা কৰিলে সেই প্ৰশ্নৰ মূল্যাঙ্কন কৰা নহ'ব। এইকেইটা আছিল আমাৰ ইনষ্ট্ৰাকশ্যন। প্ৰথম এইখিনিত অকল OMRৰ কথাই কোৱা আছে। পিছফালে ইয়াৰ ৰুলছ আৰু ৰেগুলেশ্যন দিয়া আছে। লগতে সোঁফালে তোমালোকৰ HSLC ৰুটিনখনো আছে। তো ইয়াতে চাব পাৰা তোমালোকে। তো এতিয়া আমি ৰুলছ এণ্ড গাইডলাইনছখিনি ডিছকাছ কৰিম। প্ৰথম যিটো পইণ্ট আছে তাত কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীয়ে যি পৰিস্থিতিয়েই হওক এক্সাম হলত 8:30ত উপস্থিত থাকিবই লাগিব আৰু নিজৰ ছিটখিনি বিচাৰি ল'ব লাগিব সেইখিনি টাইমৰ ভিতৰত। তো ছাত্ৰ ছাত্ৰীসকল তোমালোক 8:30ৰ আগতে গৈ গেটৰ সন্মুখত ৰখি থাকিবা, কাৰণ ভিৰো বহুত হ'ব সেইদিনা। আৰু 8:30ৰ পিছত হলত সোমাই তোমালোক ছিট বিচাৰি ল'বা। আৰু 9টাৰ পৰা এক্সাম ষ্টাৰ্ট। তোমালোক সকলোৱে জানাই এক্সাম ষ্টাৰ্টৰ 5 মিনিট আগত তোমালোকক কুৱেশ্যনখন দিয়া হ'ব, অৰ্থাৎ 8:55 তোমালোকে তোমালোকৰ হাতত এক্সামৰ কুৱেশ্যন পাই যাবা। তো মই ছাজেষ্ট কৰিম সেইখিনি সময়তে গোটেই কুৱেশ্যন পেপাৰখিনি অবজাৰ্ভ কৰি কেনেকৈ ক'ৰ পৰা ষ্টাৰ্ট কৰিবা লিখা সেইখিনি আগতে প্লেন কৰি ল'বা। নহ'লে পিছত কুৱেশ্যন চাই থাকোঁতে বহুত সময় গুচি যায় আৰু পিছলৈ লিখাৰ বাবে সময়ৰ নাটনি হয়। সেয়ে কুৱেশ্যনখন হাতত পোৱাৰ লগে লগেই সেই 5 মিনিট সময়তে কুৱেশ্যনখন এবাৰ ভালদৰে চালি জাৰি চাই ল'বা আৰু যিখিনি ইজি কুৱেশ্যন সেইবিলাকৰ এনচাৰসমূহ মনতে ভাবি থাকিবা। ছেকেণ্ড নম্বৰটোত কোৱা হৈছে কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দেয়াৰ এডমিট কাৰ্ড এণ্ড দ্য ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইন টু দ্য এক্সামিনেশ্যন হল এণ্ড টু প্ৰডিউচ দেম ৱেন ৰিকুৱাৰ্ড। তো কোৱা হৈছে যে তোমালোকে কি কি আনিব লাগিব। তো বহুত ষ্টুডেণ্টে নাজানে যে এক্সাম হলত আমি কি লৈ যাব লাগে। এক্সাম হলত লৈ যাব লাগিব তোমালোকৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এই দুটা তোমালোকে লগত লৈ যাবই লাগিব। এক্সাম হলত সেই দুটা তোমালোকে চেক কৰিব। নেক্সট 3 নম্বৰত আছে এক্সাম চলি থকাৰ প্ৰথম ঘণ্টাটোত কোনো ষ্টুডেণ্টে ওলাই যাব নোৱাৰে আৰু 2 ঘণ্টা পিছত যদি কোনোবা ষ্টুডেণ্টৰ লিখা শেষ হৈ যায় আৰু ঘৰত যাব বিচাৰে তেন্তেতো কুৱেশ্যনখন লগত লৈ যাব নোৱাৰিব, এক্সাম হলতে থৈ আহিব লাগিব। 4 নম্বৰত আছে তোমালোকৰ যিখিনি লাগতিয়াল বস্তু কলম, পেঞ্চিল, স্কেল, ৰবৰ, জ্যামিতি বক্স সেইখিনি নিজৰ পৰা লৈ যাব লাগিব, বেলেগৰ পৰা টানি আনি লিখিব নোৱাৰিবা। তো এইখিনি তোমালোক নিজে লৈ যাবা এক্সাম হলত। 5 নম্বৰ আৰু 6 নম্বৰত কোৱা হৈছে যে এডমিট কাৰ্ডৰ পৰা ৰোল আৰু নম্বৰটো লিখিব লাগিব। তোমালোকে নিজেই পঢ়ি চাব পাৰা। এতিয়া আমি আহিছোঁ 7 নম্বৰ ৰুলটোলৈ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই ৰুলটো যদি তোমালোকে ফ'ল' নকৰা বা ব্ৰেক কৰা তো তোমালোকে নেক্সট 3 বছৰৰ কাৰণে মেট্ৰিক দিব নোৱাৰা। তোমালোকৰ বহুত এটা ডাঙৰ লছ হৈ যাব। এতিয়া চোৱা কি কি বস্তু তোমালোক নিব নালাগে। ইলেক্ট্ৰনিক গেজেট, মোবাইল ফোন, প্ৰিণ্টেড আৰু ৰাইটিং মেটেৰিয়েলছ এইবিলাক তোমালোকে লগত লৈ যাব নালাগে। তো বহুতে কি কৰে নকল লৈ যায় আৰু প্ৰিণ্টেড হওক বা লিখি লৈ যোৱাই হওক। যদি তোমালোকক তেনেকুৱা অৱস্থাত ধৰে তেন্তে তোমালোক 3 বছৰৰ বাবে এক্সাম দিব নোৱাৰা। সেয়ে তোমালোকে কিন্তু কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, স্মাৰ্টফোন, স্মাৰ্ট ৱাচ বা নকল আদি লগত লৈ নাযাবা। তাৰপিছত বাকীখিনি নৰ্মেলি আছে আৰু যিসমূহ ষ্টুডেণ্ট ডিপ বা ডাম্পনেছ আছে তেওঁলোকক 20 মিনিট এক্সট্ৰা দিয়া হ'ব। কেণ্ডিডেটছ উইল গেট এক্সট্ৰা 20 মিনিটছ পাৰ আৱাৰ, অৰ্থাৎ প্ৰতি ঘণ্টাতে 20 মিনিটছকৈ এক্সট্ৰা দিব। কিন্তু এইখিনি কেৱল অন্ধ আৰু বাধাগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ বাবেহে, বাকীবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে এলাউ নহয়। বাকীখিনি সকলো আগৰ নিচিনা একেই আছে। তোমালোকে লগৰবিলাককো শ্বেয়াৰ কৰি দিবা যদি তেওঁলোকে এতিয়াও এইবোৰ পোৱা নাই। আশা কৰোঁ সকলোৰে ভিডিঅ'টো ভাল লাগিল চাই। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ যদি চেনেলটোত নতুন আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।